এই নামঘৰটো যে বনোৱা হলে এইটো আপোনাৰ মোৰ শৰীৰৰ লগত এটা সুন্দৰ সম্পৰ্ক আছে যে বাটচৰাটো সোমাই হৈতে দুফালে দুভাগ সিংহ কিয় ৰখা হয় যাতে মনত পেলাই দিয়ে এইখন হৈছে নাম সিংহৰ ক্ষেত্ৰ কোনোবাই যদি মনত কিবা বিষয় ভাষণা চিন্তা লৈ আহিছে সেইখিনিতে থৈ আহিব লাগে ওলাই যাওঁতে লাগিলে আকৌ লৈ যাওঁ আপত্তি নাই সোমাই আহোঁতে অন্ততঃ থৈ আহিব লাগে সোমাই আহোঁতে বাটচৰাটোৱে এই কৰাপাতখনেই হৈছে মনুষ্যৰ শৰীৰৰ চৰণ যুগল এই গা ঘৰটোৱে হৈছে পেট অংগ সেইকাৰণে চাবচোন ইয়াত পাঁচটি 10টি খুঁটা দিয়া হয় কিয় 5টি কৰ্মেন্দ্ৰিয় 5টি জ্ঞানেন্দ্ৰিয় ৰূপী 10 ইন্দ্ৰিয় শৰীৰ ৰূপী নাম গৃহ ধৰি ৰাখিছে মণিকূট ভাগ অকনমান পৃথককে বনোৱা হয় কিয় সেই মণিকূট ভাগে হৈছে হীৰ অংশ য'ত কাৰ স্থান পৰমাত্মাৰ স্থান সেইকাৰণে ভগৱন্তৰ নিৰ্মালি আমাৰ ক'ত লোৱা হয় হীৰত আইসকলে হীৰৰ সেন্দুৰকণ কৰ পেলাই কপালৰ অগ্ৰভাগৰ পৰা এই ব্ৰহ্মতালু বা ব্ৰহ্মৰন্ধ্ৰলৈকে কিয় লোৱা হয় কাৰণ জীৱ যেতিয়া মাতৃগৰ্ভত প্ৰৱেশ কৰে ব্ৰহ্মৰন্ধ্ৰ বা ব্ৰহ্মতালুৱেদি শৰীৰত প্ৰৱেশ কৰে আৰু সেই ব্ৰহ্মতালু ৰূপী ব্ৰহ্মৰন্ধ্ৰকে প্ৰতিনিধিত্ব কৰে মণিকূট ভাগে য'ত পৰমাত্মাক স্থাপন কৰা হয় কোনে স্থাপন কৰে ভকতজনে ভগৱন্তক মাতি আনি ভাবেৰে তেওঁ তাৰ প্ৰতীক ৰূপতে হাতখলপীয়া সিংহাসন ভাগ এতিয়া নামঘৰত সেৱা কৰি ধূপডাল জ্বলাই চাকি গছ জ্বলাই কৃষ্ণ বুলি সেৱা কৰিছো কিন্তু সন্মুখত যে পৰমাত্মা স্থিত হৈছে এই চেতনাটো যদি নাই তেতিয়া কিন্তু নামঘৰত বহি থকা নুবুজায় যেতিয়ালৈকে নিজকে জীৱাত্মা ভাবি সন্মুখত পৰমাত্মা স্থিত হৈছে এই ভাৱনাৰে নামঘৰত বহা নহয় তেতিয়ালৈকে বজাৰত বহি থকাহে হয় কাৰণ বজাৰলৈ আমি কিয় যাওঁ নিজ নিজ উদ্দেশ্যলৈ মই আমুকটো নিম তামুকটো নিম যেতিয়া আপুনি মই ইটো সিটো কথা পাতি থাকো সেয়া মানে কি ইয়াক যেতিয়া পাঠকীসকলে ভাগৱত বাক্য উচ্চাৰণ কৰি থাকে কাৰ বাক্য ঈশ্বৰ কৃষ্ণৰ নিজ মুখৰ বাক্য বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন আপোনাৰ গৃহলৈ গৈ যদি আপোনাৰ কথাত মই গুৰুত্ব নিদিওঁ আপুনি মোক ভাল পাব জানো এয়া কাৰ গৃহ আমি কি বুলি কৈছো নামৰূপী ভগৱন্তৰ গৃহ ইয়াত ভগৱন্তই বাক্য উচ্চাৰণ কৰিছে পাঠকী দয়ৰ জৰিয়তে গতিকে সেই কথাত যদি আমি গুৰুত্ব নিদিওঁ তেতিয়াহ'লে কিন্তু নহব কাৰণ ভগৱন্ত ভকতৰ হৃদয়ত কেনি প্ৰৱেশ কৰে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি কি ৰূপত প্ৰৱেশ কৰে নাম ৰূপত কাৰণ যেতিয়া প্ৰতিটো শব্দৰ সৈতে এটা ধ্বনি জড়িত হৈ থাকে ধ্বনিৰ সৈতে এটা তৰংগ ইয়াত যেতিয়া সেই তৰংগখিনি সৃষ্টি হৈছে সেই তৰংগ আহি আপোনাৰ মোৰ কাণত পৰিব লাগিব কিন্তু সেই তৰংগ আপোনাৰ মোৰ কাণত পৰাৰ আগতে যদি গ্ৰাম্য কথা পাতি সেই তৰংগক মোৰ অদৰকাৰী কথাখিনিয়ে তাক নষ্ট কৰি দিয়া হৈছে ফলত ইয়াত বৈকুণ্ঠ সৃষ্টি সম্ভৱ নহয় আৰু যেতিয়া সেই শব্দ তৰংগ হৃদয়ত প্ৰৱেশ কৰিব তেতিয়া কি হ'ব কৃষ্ণ সূৰ্য ভৈলন্ত উদিত নাম ধৰ্ম কৰিলা বিদিত এই কৃষ্ণ সূৰ্য ক'ত উদিত হ'ব এই মনত আৰু কৃষ্ণ সূৰ্য যাৰ হৃদয়ত উদিত হ'ব তেওঁহে সেই বিপদৰ নামটো ল'ব পাৰিব কাৰণ গুৰুজনাই লিখিলে যে হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজ হয় ইয়াত নাম থাকিব লাগিব তেতিয়াহে তেওঁৰ মুখেৰে নাম উচ্চাৰণ হোৱা সম্ভৱ সেইকাৰণে নামঘৰলৈ অহাৰ লগে লগে আমি অকণমান এলাৰ্ট হৈ যাব লাগে জয় বিজয় প্ৰতিমূৰ্তিয়ে সন্মুখত বাটচৰাত প্ৰৱেশ কৰাৰ আগমুহূৰ্তত আমাক গুৰুৱে শিকায় যে বৈকুণ্ঠৰ দুইজনা পাৰিষদক চিন্তা কৰি নামগৃহত প্ৰৱেশ কৰিবা প্ৰথম ভকতৰ আজ্ঞালৈহে নামগৃহত প্ৰৱেশ কৰাইছে দ্বিতীয়তে তেওঁৰ প্ৰতীক দুজনে মনত পেলাই দিয়ে তেওঁলোকে মাত্ৰ অকণমান অহংভাৱৰ আশ্ৰয় হৈছিল যে আমাৰ সমান আৰু ভাগ্যৱান কোন আছে কি হৈছিল বৈকুণ্ঠৰ পৰা খহিব লগা হৈছিল তেওঁৰ ঘৰত আহি আপুনি মই যদি অহংভাৱত বহি থাকো জাতি কুলাচাৰ ধৰ্ম জ্ঞান আদি কৰি ইশব গুণত তুষ্ট নুহি কন্দ হৰি কাৰণ ভগৱন্তৰ সৈতে ফেৰ আমি জাতিৰেও মাৰিব নোৱাৰো কুলেও মাৰিব নোৱাৰো মানেও মাৰিব নোৱাৰো সেইকাৰণে দাস্য ভাৱত আহি ভগৱন্তৰ গুণনাম শ্ৰৱণৰ ব্যৱস্থাটো থাকিব লাগে ভক্তি নৱবিধ আছে সেই নৱবিধৰ মূল কি ৰাখিলে শ্ৰৱণ কীৰ্তন শ্ৰৱণ মানে শুনা এটা শ্ৰৱণীয় 3 প্ৰকাৰৰ থাকে প্ৰথম প্ৰকাৰ এফালে শুনি আনফালে উলিয়াই দিয়ে দ্বিতীয় প্ৰকাৰৰ শ্ৰৱণীয় কথাখিনি সুধে হৃদয়ত ধৰি ৰাখি থয় তৃতীয় প্ৰকাৰৰ শ্ৰৱণীয় কথাখিনি সুধে আৰু হৃদয়ত অকণমান বিশ্লেষণ কৰি যায় শ্ৰেষ্ঠ কোনজন এই তৃতীয়জন